সকলোলৈকে নমস্কাৰ। এইবাৰৰ গুণ কৰ্মঠতা অৰ্থাৎ কৰ্মী। কৰ্মঠতাৰ মহত্ব। এই সংসাৰ বৰ বিচিত্ৰ। এই সংসাৰত থকা মনুষ্য সকলো বিচিত্ৰ। মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো বৈচিত্ৰতা আছে। সকলোৱে একে ধৰণৰ কৰ্ম কৰি জীয়াই নাথাকে, কিন্তু জীয়াই থকাৰ প্ৰচেষ্টাৰ কাৰণে কৰ্ম সকলোৱে কৰিব লাগে। কোনো শিশু, কোনো অসুস্থ ব্যক্তি, নতুবা কোনো অতি বয়োবৃদ্ধ ব্যক্তি যাৰ শৰীৰত শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শক্তি নাই, তেওঁলোকক বাদ দি বাকী সকলোৱে নিজৰ জীৱন যাত্ৰাক সুচল সফল কৰিবৰ কাৰণে কিবা নহয় কিবা কৰ্মক্ষেত্ৰত কৰ্ম নিশ্চয় কৰি থাকিবলগীয়া হয়। কিন্তু কোনো ব্যক্তিয়ে যদি হাত সাৱটি বহি থাকে, ডাঙৰ ডাঙৰ দিবা স্বপ্ন দেখি থাকে আৰু একো নকৰে, এনে নিষ্কৰ্মা ব্যক্তিৰ ভাগ্যৰ তৰা জানো কেতিয়াবা উজ্বলি উঠিব? ভাগ্যৰ ওপৰত ভৰসা কৰিতো মাত্ৰ অকামিলা বা কৰ্মবিমুখ ব্যক্তিয়েই বহি থাকে। এজন কামলৈ ভয় নকৰা কৰ্মঠ পৰিশ্ৰমী ব্যক্তিয়েতো নিজৰ কৰ্মৰ জোৰতেই নিজৰ ভাগ্যৰ সুন্দৰ চিত্ৰৰ নিৰ্মাণ কৰে। অসম্ভৱক সম্ভৱ কৰাব পৰা, মহানতাৰ শিখৰত আৰোহণ কৰাব পৰা এক অদ্ভুত গুণ হৈছে কৰ্মঠতা। কৰ্মঠতা অৰ্থাৎ বাধালৈ ভয় নকৰি সদায় কৰ্ম কৰিবলৈ তৎপৰ হৈ থকা। কৰ্মকে নিজৰ ধৰ্ম মানি সদায় কাম কৰি গৈ থকাটোৱেই হৈছে কৰ্মঠতা। কৰ্মঠতা উদ্যোগী পুৰুষৰ কাৰণে উশাহ নিশাহ। যেনেকৈ উশাহ নিশাহৰ অবিহনে ব্যক্তিৰ জীৱন অসম্ভৱ, তেনেকৈ কৰ্মঠতা গুণৰ বিনে মানৱ জীৱনো নিৰৰ্থক হৈ পৰে। এই যাদুকৰী গুণৰ পৰাই অন্তৰ্মনত লুকাই থকা শক্তিসমূহ জাগিত হৈ পৰে। এই শক্তিসমূহেই জীৱনক চৈতন্যময় কৰি তোলে, সচেতনতা আনে। এই চৈতন্য শক্তিসমূহৰ পৰাই জীৱনলৈ নবীনতা আহিব ধৰে। মানুহৰ চৈতন্যতাৰ পৰিচয় তেখেতৰ কৰ্মৰ দ্বাৰাই হয়। চৈতন্যতাই নৱসৃষ্টিৰ নিৰ্মাণ কৰে আৰু ইয়াক বিকশিত কৰি তোলে। অকৰ্মণ্যতা আৰু নিৰাশ নিৰসতাৰ ত্যাগেই হৈছে কৰ্মঠতা। অকৰ্মণ্য ব্যক্তিয়ে হাত সাৱটি বহি থাকে আৰু যিকোনো অপ্ৰাপ্তিৰ দোষ ভাগ্যকে দিয়ে আৰু ভাবে ভাগ্যত থাকিলে কৰিম পাম। কিন্তু কৰ্মঠ ব্যক্তিয়ে শুকান জীৱাখৰি চেপিও পানী উলিয়াৰ সমৰ্থ ৰাখে। অৰ্থাৎ কৰিবলগীয়া কাম যিমানেই কঠিন নহওক কিয় তাৰ প্ৰতি তেওঁ কৰ্মবিমুখ নহয়। নিজৰ ভাগ্য নিজৰ কৰ্মৰ দ্বাৰাই নিৰ্মাণ কৰিবৰ কাৰণে সদায় আনন্দ উল্লাসত কৰ্ম কৰি আগুৱাই গৈ থাকে। কৰ্মঠতাই আলস্যক নাশ কৰে আৰু য'ত আলস্য নাই তাত নিশ্চয় উমং উৎসাহৰ লহৰ থাকে। সতত বিকাশ আৰু উন্নতিৰ কাৰণে উমং উৎসাহৰ বিশেষ গুৰুত্ব আছে। নিত্য নতুন ঢং বা প্ৰণালীৰে যেতিয়া কাৰ্য কৰা হয় তেতিয়া উমং উৎসাহৰ বৃদ্ধি হয়। এনে আনন্দময় স্থিতিত কৰ্মস্পৃহা বাঢ়ে। কৰ্মঠ ব্যক্তিয়ে কৰণীয় সকলো কাৰ্য আনন্দ উৎসাহেৰে পূৰা কৰে, যাৰ জৰিয়তে তেওঁ সফলতা প্ৰাপ্ত কৰে আৰু এনে সফলতাই জীৱনত সুখ শান্তি আনন্দৰ নিজৰা বোৱাই থাকে। আজিৰ দিনৰ আধুনিক উদ্যোগসমূহৰ বিকাশৰ মূলতে বিগত শতাব্দীসমূহত কৰ্মঠ মহাপুৰুষসকলে কৰা প্ৰচেষ্টাৰে মধুৰ ফল। কৰ্মঠতাই মানুহক উদ্যোগী বা উদ্যমী বনায় আৰু মানৱ জীৱনৰ কল্যাণ উদ্যমী হৈ থকাটোতেই আছে। ৰিলায়েন্স উদ্যোগসমূহৰ সংস্থাপক ধীৰুভাই আম্বানী এজন কৰ্মঠতাৰ জীৱন্ত স্তম্ভ আছিল। তেওঁ নিজৰ কৰ্মঠতাৰ জৰিয়তে এইটো প্ৰমাণিত কৰি দেখুৱালে যে মানুহে শূন্যৰ পৰা আৰম্ভ কৰি এখন নতুন জগতৰ সৃষ্টি কৰিব পাৰে। অতঃ আপুনিও জীৱনত কৰ্মঠ গুণ ধাৰণ কৰক, জীৱনলৈ নবীনতা আনক, প্ৰগতি আৰু আনন্দৰ নিজৰা বোৱাওক। এয়াই আপোনালৈ আমাৰ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।